আজি মই বনাবলৈ লৈছোঁ ঢেকীয়া আৰু বেচনৰ পকৰা। গতিকে আপোনালোকে মই কেনেকৈনো কি দিছোঁ দেখুৱাই আছোঁ, চাই থাকিব। ঢেকীয়া আৰু বেচনৰ পকৰা বনাবলৈ আজি মই লৈছোঁ এয়া এমুঠিমান ঢেকীয়া, এবাটিমান বেচন, কেইফুটামান নহৰু, অকণমান আদা আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ। এইখিনি মই কাটি কুটি কেনেকৈ বনাইছোঁ দেখুৱাই আছোঁ পাছত, ঠিক আছে। মই এতিয়া ঢেকীয়াখিনিৰ লগত ঢেকীয়াৰ লগত এই আদা, নহৰু, পিঁয়াজ এইখিনি সৰু সৰুকৈ কাটি ল'লোঁ। কাটি লৈ এইখিনিৰ লগত এতিয়া মই বেচনখিনি মিলাই দিম। বেচনখিনি মিলোৱাৰ পিছত আন্দাজমতে নিমখ দিছোঁ। এয়া সোৱাদ অনুযায়ী দিব, বেছি আৰু কম নিজে আন্দাজত দি ল'ব পাৰিব। এয়া অকণমান হালধি গুড়ি দিছোঁ, লগতে কালাৰৰ কাৰণে মই ৰেড মিৰ্চি পাউডাৰ দিছোঁ। এইখিনি মই এতিয়া পানী দি ভাল ধৰণে মিলাই লৈছোঁ। আপোনালোকে চাই আছে, দেখিছে নিশ্চয়। এইখিনি বেছি পানী নিদিব, অলপ অলপকৈ পানী দি মিলাই যাব। যেতিয়া মিশ্ৰণটো তৈয়াৰ হ'ব তেতিয়া পকৰা বনাবলৈ সহজ হৈ পৰিব। কেৰাহীত মই তেল দিছিলোঁ, তেল এতিয়া গৰম হৈছে প্ৰায়। গৰম হোৱাৰ লগে লগে মই পকৰি বনাবলৈ লৈছোঁ দেই। মই হাতেৰে দিছোঁ, আপোনালোকে চামুচেও দিব পাৰে। বেচনৰ লগত দিয়াৰ লগতে আপুনি হেৰিও দিব পাৰে, এই বেকিঙো দি দিব পাৰে। বেকিং চ'ডাটো দিলে অলপ ফুলে, মই কিন্তু বেকিং ব্যৱহাৰ কৰা নাই। এয়া সিজিবলৈ প্ৰায় আৰম্ভ হৈছে, মই লুটিয়াই দিম অলপ পাছতে, চাই থাকক আপোনালোকে। এতিয়া অলপ সিজিলে, সিজাৰ পিছতে মই এটা এটাকৈ লুটিয়াই দিছোঁ। এয়া দেখি আছে চাগে, এয়া দেখিছেনে? এয়া ৰঙা হোৱালৈকে মই ভাজি ল'ম, তেতিয়াহে পকৰিটো খাবলৈ ভাল হয়, ঠিক আছে। দেখিছেনে? ৰঙচুৱা হৈ গ'ল, ভজা পূৰা হৈ গৈছে। এতিয়া মই বেলেগ এখন প্লেটত মই কাঢ়ি লৈছোঁ, চাই থাকক। এয়া দেখিছেনে? এয়া কালাৰ ধুনীয়া হৈছে, খাবলৈ মজাই হ'ব চাগে। এয়া মই বাকী থকাখিনি আকৌ মই ভাজি দেখুৱাই আছোঁ। এইখিনি গোটেইখিনি আগৰ দৰে ভাজি লৈছোঁ। যদি আপোনালোকৰ মোৰ চেনেলটো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাব। বাকী থকাখিনি মই আকৌ এনেদৰে কেৰাহীত দি আছোঁ। আগৰ দৰে যেনেকৈ ৰঙা হৈ গৈছিলে তেনেকৈ মই সিজালৈকে ভাজি থাকিম। মই বনোৱা পকৰাখিনি ধুনীয়াকৈ হৈ গ'ল। গতিকে আপোনালোকে বনাই খাই চাবচোন। যদি ভাল লাগে তেতিয়াহ'লে মোৰ ৰেচিপিটো কমেণ্ট বক্সত জনাব।